আৰু বৰ্তমান ৰাকেশৰ এই অৱস্থা পইচা পাতি নাই এটা হাজিৰা কৰি আছে এই দিনটো এইটো ৰাকেশ লাইক কৰক শ্বেয়াৰ কৰক কৈ দিওঁ কথাখিনি লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি বুলি কওক নমস্কাৰ বন্ধুসকল আজি এটা ধুনীয়া লোকেশ্যনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে আজি অলপ শুই উঠাৰ দেৰি হ'ল চকুকেইটা ফুলি আছে তাৰপিছতে মানে আজি অলপ ফুৰিব আহিলোঁ আৰু ভাটিবেলাকেও এটা ফুৰিব যোৱা প্লেনিং কৰি আছোঁ ৰূপজ্যোতি সৰুৰ পৰা মই তো যাম কিন্তু এতিয়া মই অকলে আহিলোঁ ডিপিলাত মানে ডিপিলাত মোৰ কিবা এজন লোক ৰাকেশক মই দেখুৱাইছিলোঁ আপোনালোকৰ ইয়াৰ আগৰ ব্লগটোত গতিকে ৰাকেশকে লগ কৰিবৰ কাৰণে মই আহি আছোঁ ডিপিলাত তাৰ লগত কিবা দুটামান আলোচনা আছে গাইজ মানে বিয়ে পাছ কৰাৰ পিছত চব মানুহৰ এটাই প্ৰশ্ন এতিয়া কি কৰিবি দে এতিয়া ইনকাম কৰা আৰু কিমান মাৰৰ পৰা ৰেট খাই থাকিবি মানে ঠিক তেনেকুৱা প্ৰশ্নবিলাক কিমান শুনি থাকিবি সেইকাৰণে কিবা এটা কামত সোমাম বুলি ভাবছোঁ আৰু ৰাকেশ এটা কামত জড়িত হৈ আছে মোৰ ভাল লগা কাম এটা তো মই ভাবিলোঁ তাৰ লগত ময়ো জইন কৰি দিম সেইকাৰণে আজি অলপ আলোচনা কৰিব আহিলোঁ তাৰ লগত কেনেকুৱা কাম কি কথা কি পাতা যিহেতু প্ৰথমবাৰৰ কাৰণে কৰিম বুলি ভাবছোঁ তো আহি আছোঁ এতিয়া ডিপিলালৈকে তাৰ লগ কৰিব আৰু এখন ব্ৰহ্মপুৰৰ দলং খুব ধুনীয়া দলং এই দলংখনতে মই ভ্লগটো আৰম্ভ কৰি দিলোঁ আৰু এতিয়া ডিপিলালৈকে যাই ৰাকেশক লগ কৰোঁ লগ কৰি ক'ত কি কথা পাতিম কেনেকুৱা কি হ'ব গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই লোকেশ্যনটো মই একবাৰ দেখুৱাই দিছোঁ বন্ধুসকল এনেই খবৰ ভাল কিন্তু যিহে গৰম দিছি ক'লা পৰি গৈছে গাল অকল নহয় গাল গোটেই ক'লা পচি দিয়ে আৰু ছাল কবিতাটো কেনে লাগছে ধুনীয়া এটা কবিতা লিখি দিছোঁ তো গাইজ এতিয়া যাই আছোঁ মই ডিপিলা আৰু গাইজ বাসন্তীক লৈকেও বেয়া লগা হৈছে মানে বাসন্তীত তেল নাই আজি বহুত দিন ধৰি তেল ভৰাব পৰা নাই তো আৰু কিনো কৰিবি বেয়া দিন পৰছি মানুহৰ গৈ আছোঁ ডিপিলা চাই থাকক যিহেতু ভিডিঅ'টো চাম বুলি টিপিলা লোকেশ্যনটো চাওক না গাইজ ভিউজটো চাওক ধলা শদিয়া ফিলিংছ এটা পাই যাব আপোনালোকে মাজত আছোঁ মই এইফালে যিমান দীঘল দেখা পাইছে এইফালেও আছে দীঘল বহুত যথেষ্টখিনি খুব ধুনীয়া একদম নীলা আকাশ বগা দলং পকা ৰাস্তা আৰু মই গৈ আছোঁ ডিপিলা চাই থাকক আৰু গাইজ বস্তু এটা দেখুৱাই দিছোঁ এইডাল মই আপোনালোকক দেখুৱাইছিলোঁ যে মোৰ বাইদেউৰ গিফ্ট দিছে মই এইডাল বাইদেউ আহোঁতে আজি লৈ আহিছোঁ তো মানে আগতে চাবিনি কিবা এটা বেলেগ লগাই আছিল এইবাৰ এইডাল লগাই দিছোঁ ভাল লাগছেনে গাইজ ৰ'দৰ কাৰণে ভালকৈ দেখা নাই কিবা কিবি লেখাই আছে তো বাৰু যি নহওক গৈ আছোঁ এতিয়া চাই থাকক মানে মই যিটো ঠাই দি আহি আছোঁ এইবিলাক আপোনালোকক দেখা পাইছে আপোনালোকে আজি গম পাইছিল আমাৰ ইয়াতে বানপানী হোৱা বুলি টিপিলা হাতীমাৰা এইবিলাক অঞ্চল এইখিনিয়ে হাতীমাৰা অঞ্চল আৰু ইয়াতে ইউটিউবাৰ নীলোৎপল তাৰ ঘৰ নীলোৎপল চলিয়াৰ আৰু এইবিলাক মানে ৰাস্তা দেখা পাইছে এতিয়া বোকা হৈ আছে এইবিলাক গোটেই বানপানী উঠিছিল বানপানী যেতিয়া হৈছিল তেতিয়া এইবিলাক চাব পাৰে মানুহবোৰক খেতি চেতি কৰিব পৰা নাই গাইজ এই ৰাস্তাৰ পৰিৱেশ বৰ্তমান বানপানীৰ পিছত বানপানীৰ সময়ত বাৰু বহুত কোনোবা আহি খবৰ লৈছিল মানুহবিলাকে খাব পাইছিল নে নাই ভালে লাগছিল এতিয়া যিহেতু মানুহবিলাকে খেতি বাতি কৰিব পৰা নাই গতিকে এতিয়াও এওঁলোকৰ খবৰ লোৱাটো আমাৰ দায়িত্ব Than spending my day with you. My life's sunny and better. Girl, when I'm with you, she illuminates so bright like a star in the skylines. She got the looks, the good, oh boy, I need her so bad in my life. Shawty, where you wanna go, 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 go. গাইজ মই যিহেতু হায়াৰ ছেকেণ্ডেৰী ডিপিলাত পঢ়িছিলোঁ মানে এইখিনি জেগা মোৰ খুব প্ৰিয় খুব ভাল লাগে এইখিনি জেগা মানে ধুনীয়া আছে আৰু বহি থাকে আৰু এখন খেতি পথাৰ Don't need no luggage, na 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 na. Don't need no stress, girl, na 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 na. Just me and your sounds alright, girl. I want nobody but you. এই জেগাখিনি বিশেষকৈ চাওকচোন খুব ধুনীয়া লাগে মানে আপাৰ আছামৰ ফিল এটা পাই যাওঁ মই ইয়াতে গাইজ আপাৰ আছাম যাই আছোঁ কম দিনত আপাৰ আছাম যাৱাৰ প্লেনিং এটা চলি আছে আমাৰ লগৰকেইটা মানে কিবা এণ্ট্ৰেঞ্চ দি আছে এম.এৰ চ' সেই ব্যস্ততাৰ কাৰণে যাব পৰা নাই কম দিনত ওলাম আৰু আমি গোটেইখিনি যোগাৰ প্ৰায় হৈয়ে আছে লোকেশ্যন চাওক লোকেশ্যন আৰু আগত পাই আছোঁ খতৰা সত্ৰ I want nobody but you. I want nobody but you. I want nobody but you. I want nobody but you.
মানে বন্ধুসকল এয়া হৈছে বানপানী হৈ উঠা মাটিবিলাক মানে এইবিলাক খেতি পথাৰ আছিল কিন্তু বানপানীৰ কাৰণে এতিয়া মানে মানুহে খেতি চেতি কৰিব পৰা নাই চাওকচোন কিমান এটা বেয়া লগা পৰিৱেশ আমাৰ ঘৰৰ ওচৰতে আৰু ডিপিলা আমাৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ 5 কিলোমিটাৰমান হয় আৰু এইখিনিলৈ ক'ৰবাত 3 কিলোমিটাৰমান হ'ব আৰু দুখ লগা পৰিৱেশ আৰু বৰ্তমান ৰাকেশৰ এই অৱস্থা পইচা পাতি নাই এটা হাজিৰা কৰি আছে এইটো ৰাকেশ দাদা কম কাটো দিয়া নাই নাই ভ্লগ বনাই আছো বা আৰু এইবিলাক পেৰ ভ্লগ এয়া পেৰাডাইছৰ হয় না গোটেইখিনি ৰূপহীদৰং দেখুৱাইছোঁ হাই কৰি দি গাড়ী উঠ তুমি ওপৰত যা ডিপিলাৰ পৰা আহিলোঁ অলপ তেল চেলো ভৰালোঁ বাৰু বাসন্তীত তাৰপিছত ডিপিলা যায় এটা খানাৰ এটা ইনভাইটেশ্যন পালোঁ মানে আজি ৰাকেশৰ মাকৰ বাৰ্থডে তো ৰাতিবেলা খানা চানা হ'ব হাঁহ চাহ আনছি তো ৰাতি খানাটো খাব যাম আৰু এতিয়া ঘৰত যায়ো ডিপিলা ভাতটো ভৰাই লওঁ এতিয়া কিবা কামত আহিলোঁ কামটো মানে আপোনালোকৰ আশীৰ্বাদত কামটো হ'ল কামটো যেনিবা পালোঁ কালিৰ পৰা মোৰ মানে আৰম্ভ হ'ব আৰু কালি মানুহ আহিব তো আজি এতিয়া কামটো পালোঁ মোটামুটি এতিয়া সকলোকে ধন্যবাদ আৰু এতিয়া যাই আছোঁ ঘৰলৈকে ঘৰত যাই উঠিয়ে মানে ক'ত যাওঁ সেইটো আপোনালোকক কৈ আছোঁ কিন্তু এঠাইত যাম আমি সৰুৰ পৰা আৰু মই ৰূপজ্যোতি এনেকৈ যাম গতিকে চাই থাকক এৰা পাছত গৈ আছোঁ আমি ধুনীয়া এটা ঠাইলৈ তো এতিয়ালৈ এইখিনি আৰু সেইটোৱে নে কি গাইছ এটা কথা কওঁ আমাৰ গাঁৱৰ দাদা এজন ঢুকাল আজি 4 দিনমান হ'ল মানে খুব মৰমৰ দাদা আছিল আমাৰ সকলোৰে মৰমৰ তো তেওঁ ঢুকোৱাৰ কাৰণে এইকেইটা দিন অলপ মন চন বেয়া লাগে ভিডিঅ' চিডিঅ' বনাব নহ'ল ক'তো যাবাও নহ'ল তো এইকাৰণে আৰু এইকেইটা দিন আৰু আজিৰ পৰা পাই থাকিব আৰু এইবাৰ আমি ওলাই আহিলোঁ হিৰিম্বা বাথলৈকে মানে আপোনালোকক কৈছিলোঁ মই তেতিয়া যে আমি একঠাইত ফুৰিব যাম ভাটিবেলাকৈ আৰু সেই আগত ৰূপজ্যোতি আৰু ভাস্কৰ সৰবা হাই কৰি দি এই আমি আহি আছোঁ এতিয়া যাবৰ কাৰণে আৰু এতিয়া আমি সৰাবাৰী পাইছোঁ মানে জানৰ ঘৰ পাইছোঁ আৰু জানৰ ঘৰ এইখিনিত থাকিল তো এতিয়া হিৰিম্বা বাথলৈকে যাই আছোঁ মানে কিবা এটা দেখাব লাগব না এনেনো কি ভ্লগ বনাই থাকিবি তো হিৰিম্বা বাথলৈকে যাম যিহেতু হিৰিম্বা বাথ দেখাম আৰু বৰ্তমান মানে আমাৰ ওচৰত থকা ভাল বস্তু বুলি ক'লে হিৰিম্বা বাথটো মানে আহি যায় আৰু 1 নম্বৰ বা 2 নম্বৰ মানে আহি যায় তো হিৰিম্বা বাথও দেখাম আৰু অলপ ফেমিলি চলিব আমাৰ লগৰ মাজত সেইখিনিয়ে আৰু নে কি তো এতিয়া আমি ধুনীয়াকৈ ৰৈছোঁ ৰাস্তাত ৰৈ পেলাই ভ্লগটো আৰম্ভ কৰিছোঁ মানে চাই দেখিম ধুনীয়া ৰাস্তা ধুনীয়া পৰিৱেশ চাই থাকক ষ্টাৰ্ট কৰ আৰু একদম হেলমেট চেলমেট লৈ আছোঁ গাইছ 15 আগষ্ট আহি আছে ছেকেণ্ড চলিব আৰু ছেকেণ্ড বুলিয়ে নহয় বাৰু এইটো মানে হেলমেট পিন্ধিব লাগে হেলমেট পিন্ধাটো খুব ভাল এটা অভ্যাস বহুতে মানে হেলমেটটো মানে পুলিচৰ কাৰণে বাছবে ইউজ কৰে সেইটো নহয় আচলতে হেলমেটটো পিন্ধিলে নিজক ছেফ কৰিব পাৰিবি বা নিজে মানে ছেফ হ'ব পাৰিবি আৰু এই বহুতে জানে আৰু সেইটো মই কৈ দিছোঁ একবাৰ বন্ধুসকল আহি থাকোঁতে মানে নামখলা পাৰ হৈ আগত থাকিলেতো নামখলা চক আৰু সেইফালে আছে হিৰিম্বা বাথৌ আহি থাকোঁতে এখন মানে নাৰ্চাৰী দেখা পালোঁ বাটত খুব ধুনীয়া নাৰ্চাৰী গ্ৰীণলেণ্ড নাৰ্চাৰী তো মানে নাৰ্চাৰীখন দেখা পাই অলপ সময় ৰ'লোঁ কাৰণ মানে এইবিলাক বস্তু মই খুব ভাল পাওঁ আৰু আপোনালোকেও যিমান পাৰে ফুলৰ পুলি বা গছৰ পুলি যি পাৰে আৰু গছৰ পুলি ৰোৱক কাৰণ গছৰ পৰিমাণ বৰ্তমান বহুত কমি গৈছে মানে মই নিজৰ ভাল লগা বস্তুবিলাক মই দেখুৱাই যাই আছোঁ বেয়া চেয়া নাপাব তো আৰু বেছি দূৰ নাই বাৰু Then spending my day with you, my life sunny and better. Girl, when I'm with you, she luminous so bright like a star in the skylines. She got the looks, the good, oh boy, I need her so bad in my life. Shawty, where you wanna go, 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 go? London, Paris, Tokyo, oh, shawty, we could go. Don't need no luggage, na 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 na. তো মানে আমি এতিয়া ভিতৰত শুনি আছোঁ হিৰিম্বা বাথৌৰ মই মানে এখন হাতেদি গাড়ী ধৰি এখন হাতেদি মোবাইল ধৰিব লগা হৈছে অলপ দিগদাৰ হৈছে গাইছ তো ভালকৈ দেখা পোৱা নাই সেইকাৰণে মোৰ লগত পাছত উঠা মানুহ নাই কাৰণে আৰু গাইছ ফাইনেলি আহি পালোঁ চশমা লগাই ল'লোঁ অলপ সৰুৰ পৰা চশমা ধাই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ভিতৰলৈকে সোমাই যাম আৰু ভিতৰলৈকে সোমাই যাওঁতে মানে সৰুৰ পৰাই কেমেৰাটো অলপ ধৰি সহায় কৰি দিব নে কি আৰু এতিয়াৰ পৰাই কেমেৰা পাৰ্চন ভাস্কৰৰ সহযোগত মই ধীৰাজ ডেকা আমি বসি আছোঁ এতিয়া হিৰিম্বা বাথৌ থানচালি খুব ধুনীয়া এটা মানে লোকেশ্যন ওদালগুৰি ডিষ্ট্ৰিক্টত আছে আৰু দৰং ওদালগুৰি সেই কাটি লগা মানে
বহাঘৰ আৰু পাকঘৰৰ নিচিনা এটা ফটো মাৰি ব্যস্ত নেকি ফটো চটো মাৰিলোঁ মই পিছত মাৰি আছোঁ তো এতিয়া ভিতৰলৈকে যাওঁ আৰু ভিতৰলৈকে যাই ধুনীয়াকৈ দেখুৱাই আছোঁ চাই থাকক হা ফটো এটা মাৰিছোঁ ধুনীয়াকৈ তো ফটো চটো মাৰিলোঁ এতিয়া আমি ভিতৰলৈকে যাম আৰু বাহনিত এটা পাৰ্ক কৰিলোঁ সৰু পাৰ্কখিনি থৈ দিয়া তুমি ধুনীয়াকৈ মই ভিতৰলৈকে সোমাই যাই আছোঁ ধুনীয়া তো চচমাযোৰ খুলি লওঁ কাৰণ দেখা নাপাওঁ উজুত মাৰি দিব পাৰিম গধূলা হ'ল অলপ তো ভিতৰলৈকে আহক মই ধুনীয়াকৈ দেখাম আৰু এইটো লগাই লৈছোঁ দিয়ক এইটো লগাই দিলে আৱাজটো ভালকৈ আহে পাওঁ মই আগৰ ভ্লগকেইটা চাইছোঁ মানে আৱাজটো ইমান শুদ্ধ অহা নাই এইবাৰ আহিব লাগে হেল্ল' হেল্ল' তো এতিয়া প্ৰথম আপোনালোকে পাব এইটো মূল তোৰণ মানে মেইন গেট আৰু অসমীয়া ইংৰাজী দুটা কৈ থাকিম খিচিৰি আৰু এনেকৈ আপোনালোকে আহিকে হাঁহ পাব ৰাজা হাঁহ কি সুন্দৰ এটা চিনাৰী আৰু চাৰিওফালে গ্ৰীণ আজি মানুহ খুব কম কিবা কাৰণ আছে কম হোৱাৰ তো এতিয়া ধুনীয়া লোকেশ্যনটো আমি দেখাব চেষ্টা কৰিম তো এইফালে প্ৰথমতে ঘাঁহখিনি চাওক মানে গাছ ষ্টেণ্ডলৈকে যাব নালাগে এটাও গাছ আছে এয়াও পেজে এটা হাঁহি কিবা ক'ব খুচি সিহঁতে অঁ লাইক কৰক শ্বেয়াৰ কৰক কৈ দিওঁ কথাখিনি লাইক কৰক শ্বেয়াৰ কৰক কৈ আছে কওক ছাবস্ক্ৰাইব কৰিব বুলি কওক অঁ হাঁহকেইটাই কৈছে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক বুলি কৈছে আপোনালোক এইখিনি কৰি দিব তো এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু এই প্ৰথম হাঁহখিনি এনেকুৱা ধুনীয়া এটা তামোলৰ আছে এইফালে খেজুৰি আছে বগুল আছে আৰু এইফালে ঘাঁহ আছে শগুন কঠা আছে নে কি ক'ৰবাত যি যি আছে কাৰণ আহি নাপাওঁ এতিয়া চাই আছে না তো ধুনীয়া আৰু এইবিলাক গাৰ্ডেন এখন আছে ফুলনি মানে বাগিচা আৰু বাগিচা মানে ফুলনি এখন আছে তো এইটো আছে দান পাত্ৰ দান বাক্স প্লিজ ডোনেট ফৰ টেম্পল ডেভেলপমেণ্ট মানে মন্দিৰটোৰ নিৰ্মাণৰ কাৰণে ইয়াতে মানে আপোনালোকে দান কৰিব পাৰে মই ভাঙিনি কৈ আছোঁ আজিকালি পুঠি চালি মাজে মাজে ভাঙিনি কৈ এনেকুৱা মই আপোনালোকক ভাঙিনি কৈ আছোঁ আৰু এইটো হ'ল দ্বিতীয়টো প্ৰৱেশদ্বাৰ বা গেট এইটো খুব ধুনীয়া এটা মানে খুব ধুনীয়া লাগে এইটোতো আপোনালোকে যদি আহি পোৱা নাই চাই একবাৰ ভালকৈ দেখাই দিছোঁ এইটো মানে ফটো চটো তুলিব খুব ভাল আৰু ফটোটোৱে মেইন বস্তু নহয় আপোনালোকক কৈ থওঁ মই এইফালে চাওঁ এইফালে কাৰণে লাগিব এইফালে আগত খুচোন ভাল লাগিছিলে কেমেৰাটো মোক দেখোঁ ব্ৰাইটনেছ নট ক্লিয়াৰ না এইফালে তো এই ফটোটো মেইন কথা নহয় আচলতে আপোনালোকৰ মন্দিৰত আহিলে ফটো উদ্দেশ্যলৈ আজিকালি আহে কিন্তু সেইটো মেইন কথা নহয় মেইন কথা আপোনালোকৰ ভক্তিটো আমি ভক্তিৰ কাৰণেও আহিছোঁ যিহেতু আপোনালোকৰ ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ আৰু এতিয়া ভিতৰলৈকে যাম লোকেশ্যনবিলাক দেখুৱাম কি কি আছে মই যিমান দূৰ জানো আচ্ছা চেনেলটো খুলিলোঁ আৰু মই যিমান দূৰ জানো ইয়াত এটা ধুনীয়া পুখুৰী এটা থকা বুলি মই গম পাওঁ মানে মই আগতে আহিছোঁ বাৰু ধুনীয়া পুখুৰী এটা আছে গতিকে পুখুৰীটো মই প্ৰথমতে দেখুৱাই ল'ম আৰু মন্দিৰটো এনেকুৱা মন্দিৰটো আপোনালোকে ভালদৰে চাব এতিয়া আৰু আমাৰ মোবাইলতে আমি যিখিনি পাৰোঁ সেইখিনিয়ে দেখাব লাগিব অলপ কিনকিনে বৰষুণ দি আছোঁ অলপ বৰষুণো দিলে মানে এতিয়া আমি অহাৰ পিছত মানে কি জানা পবিত্ৰ মন্দিৰ দিছোঁ না বৰষুণ চৰষুণ দিবই আৰু পবিত্ৰ কৰি দিছে তো এইবিলাক এনেকৈ নিৰ্মাণ এওঁলোকে মানে কিবা কিবি চাফাই ধুনীয়াকৈ কৰি আছে সদায় ৰেগুলাৰ কৰা হয় এইবিলাক যিহেতু ভক্ত আহিয়ে থাকে সদায় আহে গতিকে এওঁলোকৰ দায়িত্ব সিমানে বাঢ়ি যায় মানে মন্দিৰটো চাফাকৈ ৰখা বা এই জেগাখিনি চাফাকৈ ৰখাটো আৰু ভক্তবিলাকেও মানে কি কৰে বহুতে কিবা কিবি চিখৰ টিখৰ খাই পেকেট চেকেট পেলয় বা বিভিন্ন ধৰণৰ আৰু পলিথিন চলিথিন পেলয় এইবিলাক কৰিব নালাগে কাৰণ মন্দিৰটো আৰু আপোনালোকে জানাহে কিমান এটা পবিত্ৰ অনুষ্ঠান বা পবিত্ৰ ঠাই গতিকে এনেকুৱা কৰিব নালাগে আৰু বাকী ধুনীয়া পৰিৱেশ তেওঁলোকে যিমান পাৰে মেইনটেইন কৰিছে খুব ধুনীয়াকৈ পৰিষ্কাৰ ভিতৰৰ ফালতো আৰু পৰিষ্কাৰ বাৰু ভিতৰৰ ফালটো মই দেখুৱাম আগতে চাইডটো দেখুৱাইছোঁ আৰু পুখুৰীটো এইটো আপোনালোকে সোমাই আহিয়ে এনেকৈ ধুনীয়াকৈ গেটটোৰ সন্মুখত মানে ফুলনি অলপ দেখা পাব এইখিনিৰ পৰা মানে একদম আপোনালোকৰ মনটো খুব ভাল লাগি যাব একদম খুব ধুনীয়া মানে ফুল ধুনীয়া চিনাৰী আৰু এটা আছে মূল মন্দিৰটো এইটোৱে আপোনালোকে ভিতৰলৈ যাব পাৰিব আৰু বাকী ইফালে চব মানে ফুল আৰু সৌন্দৰ্যৰ কাৰণে ফুল থৈ দিছে আৰু এনেকৈ ভিতৰলৈ যাব পাৰিব আপোনালোক ভিতৰত গৈ তাতে মানে আপোনালোকে প্ৰণাম কৰিব পাৰিব সেৱা চেৱা কৰিব পাৰিব তো এয়া দেখা পাইছে আহক আপোনালোকে যদি কোনোবা আহি পোৱা নাই আহক কৰবা কেনে লাগছে আহি কৃষ্ণ
হা মজা নে ফাৰ্ষ্ট টাইম আহিছা মজা লাগছি ভাল লাগিল আৰু এইফালে ৰূপজ্যোতি হ'ব দে আৰু হ'ব দে কিমান ৰিলচ বনাই থাকা এইটো নহয় কৈছোঁ ই মানে ছেকেণ্ড এটা চিয়ায়ে তই তোৰ দাড়ীকেইটা নহ'লে তই চিয়ায়ে ফাউৰীয়া হ'লে তোক নাই এতিয়া দ্ৰৌপদী পাতো দিলোৱে মই গম পাইছা তো গাইছ এইখিনিয়ে আৰু গাইছ তো মানে আজিৰ ভিডিঅ'টো ইমানেই আছিল এনেই গধূলি সময়ত মানে ফুৰিব অহাটো এটা মানে অভ্যাস হৈ গ'ল এতিয়া ঘৰনো কি কৰি থাকিম তো ভিডিঅ'টো যদি চাই সঁচাকৈ ভাল পালে বা অকণমান হ'লেও যদি আপোনালোকে মানে এণ্টাৰটেইনমেণ্ট পালে আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব মানে মৰম দিব আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ য'ত যিমান যি পাৰি আৰু মাত্ৰ লাইকৰ পাছত থকা ডিছলাইকটো মানে এইটো অলপ মালি দিগদাৰ লাইক চাইক লাগে না বাকী বাদ ধুম শেষ